হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আকৌ আহিলোঁ দিয়ক অন্য এটা ভিডিঅ' লৈ। মানে আমাৰ ছাগলীজনী জগিলে সেই ভিডিঅ'টো ছাগলীজনীও চব আৰম্ভ কৰিলোঁ। বাক চব বস্তু যোগাৰ দি পিনি মই আকৌ যাওঁ জিমলৈ। তুমি কি কৈছা ইয়াত? আৰু দিয়ক মানে মই জিমলৈ ওলাই আছিলোঁ, যাবহে লাগে। সেয়া আজি ওলালোঁ দিয়ক জিমলৈ বুলি। পিছে আজি অলপ সোনকালে ওলাইছোঁ। আৰু দিয়ক গাইজ আহি দিয়ক পাই গ'লোঁ। নব্বৈ টকা আমাৰ কাৰণে জিমত ৰৈ আছে। বডি দিছে না বডি? সেই বডি চাওঁ, বডি দেখাই দিয়া আকৌ। চোলাটো খুলি দিয়া। মাৰ। জিম পাইছিলোঁ সেই ইহঁতৰ পৰা ধেমালি আৰম্ভ হৈ গ'ল। গাইজ এইফালে আহি পালে চাম আৰু। পালোহি দেই তোমালোকে। ইমান কথা পাতি নাথাকে। গাইজ ৰ'ব মই মানে চাইনটো মৰাই নাই, সেইকাৰণে চাইনটো মাৰি পেলাই ৱৰ্কআউট আৰম্ভ কৰোঁ। আজি মাৰিম বুলি ভাবিছোঁ বেগ। ৰ'ব গাইজ ৱৰ্কআউটটো মানে ডাইৰেক্ট বাহিৰত লগাম। গাইজ জিম খতম কৰিলোঁ, এতিয়া ডাইৰেক্ট আহি পালোঁ বাহিৰত। মানে অকল লেকচাৰ মাৰি ল'ম। মই নিজে বাৰু দিয়ক গাইজ আমাৰ লেকচাৰ মাৰি হ'ল, এতিয়া যাব হ'ল ঘৰ। মানে আমাৰ যিমানে সোনকালে নাযাওঁ আহোঁতে ৰাতি হয়। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানে, আকৌ লগ পাম নতুন এটা